কওঁ আৰু এইটোতো তেওঁলোকে নোৱাৰিব জানা কথা জীৱলৈ কি চলিব সেই পিছা বেছি জীৱনটো মই বহুত পাছ কৰিছোঁ এইটো নহয় জানো ছ'চাইটিজ ৰেজিষ্ট্ৰেশ্যন এক্ট 1860 সেইটো চনৰ পৰা এইটো 10জন মেম্বাৰ হ'লে হয় এইটো কি মিছামিছি এনেকা আৰু ইমান অকৰা মানুহে সেইটো ৰেজিষ্ট্ৰেশ্যন হৈ পেলাই APSC ৰেজিষ্ট্ৰেশ্যনটো বন্ধ হ'ব বুলি ইমান অকৰা মানুহ থাকে কেনেকৈ হ'ব ইলেকশ্যন কমিশ্যনে কোন NGO বুলিতো নুসুধিব নহয় তাতো ইলেকশ্যন কমিশ্যন এইটো ৰিপ্ৰেজেণ্টেশ্যন অফ পিপলছ এক্ট 1950 পৰাহে চাব তাত NGO পৰা নাচায় নহয় সেইটো কি কথাহে মিছামিছি এতিয়াও এইটোৰে ভালকে পিন্ধে কিন্তু ডাঙৰ পেট ধৰি ডাঙৰ খুব খাই কাৰণে কিন্তু এতিয়াও NGO কি বস্তু এতিয়াও গম নাপায় সেইটো কথা আৰু অদল আছে বিচাৰিব ইলেকশ্যন নকটেষ্ট নকৰে এইটো জাকাছো তেনেকৈ কৰিছে জাকা শেষ হৈ গ'লতো অট'নমাছ ষ্টেটটো এটা পলিটিকেল বস্তু আৰু পলিটিকেল বস্তু শিকিবলৈ হ'লে পলিটিকেলি কাম কৰিব লাগিব ডেমক্ৰেটিক কাণ্ট্ৰি হ'লে সেইটোহে আমি মনত ৰাখিব লাগিব লাজৰ কথা সঁচা এটা কথা চালে তেওঁলোকে সেইদিনা যিমান APSC ভাঙিছে বুলি পেলাই চিঞৰিছিলে সেইবিলাক চব APSC জইন কৰিলে এতিয়া বিজেপি নাই আমি একো ফাইন নোহোৱাকৈ নহয় জানো এনেই নিজে কিয় ইমান কষ্ট লৈছে ক'ব নোৱাৰো ইমান টকা খৰচ কৰিছে এতিয়া যদি তেওঁলোকে APSC হয় নেক্সট টাইমৰ পৰা আমি তেওঁলোকক মাতিম APSC মিটিঙত আহে নে নাহে চাই আৰু এইটোহে মই ক'বলৈতো বহুত আছে এইটো কৈ পেলাই মোৰ কথাখিনি ইমানতে সামৰি